ৰাধা মই কোনো ফালৰ পৰাই অংক মিলাব পৰা নাই অ। যোগ কৰিলে বিয়োগ হৈ যায়, বিয়োগ কৰিলে যোগ হৈ যায়, পূৰণ কৰিলে হৰণ হৈ যায়, হৰণ কৰিলে পূৰণ হৈ যায়, কোনোফালেই অংক নিমিলে অ। কিন্তু আমাৰ এই কণমানি মাইনাজনীটো এটা অংক নহয়, যাক মই বিয়োগ কৰি কৰি শূন্য কৰি পেলাম। এই মই জানো তুমি আকৌ প্ৰেমত পৰিছা, ধনী ঘৰৰ ল'ৰা লগত তুমি আকৌ প্ৰেমত পৰিছা, কিন্তু আমাৰ এই কণমানিজনীয়ে জানো এজনী যশোদাৰ দৰে মাক পাব? কোৱা ৰাধা। দেৱশংকৰ শইকীয়া বহুত ধুনীয়া মানুহ, বহুত ধনী মানুহ। মই জানো তুমি মোতকৈ বহুত ধুনীয়া পাবা, সুখেৰে সংসাৰ পাতিবা, কিন্তু আমাৰ এই কণমানিজনী জানো এজনী যশোদাৰ দৰে মাক পাব? কোৱা ৰাধা, তোমাৰ দৰে এজনী সঁচা মাক, সঁচা মৰম দিয়া মাক জানো তাই পাব? তাইৰ সপোনবোৰ অকালতে মৃত্যু নকৰিবা ৰাধা। মই তোমাক হাত জোৰ কৰিছো, তুমি উভতি আহা।